নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ লোকেল কুকুৰাৰ মাংস বইল। মইনো কেনেদৰে লোকেল কুকুৰা মাংস বইল কৰি বনালোঁ তাকে ভিডিঅ'টো চাওঁ বলকচোন, আৰু কিনো ব্যৱহাৰ কৰিলোঁ তাকে ভিডিঅ'টো চাওকচোন। এয়া মই লোকেল কুকুৰা মাংসখিনি লৈ লৈছোঁ। এতিয়া মই ইয়াত পিঁয়াজ এটা আৰু জালুকৰ গুড়ি অলপ লৈছোঁ, আৰু জালুকখিনি খুন্দা নাই, মই খুন্দিমহে। এয়া সৰুকৈ আদা এডোখৰ লৈছোঁ। এয়া মিঠাতেল অকণমান, নিমখ হালধি দি আৰু পিঁয়াজটো এই মাংসখিনিৰ লগতে সানি দিম। আৰু মাংসখিনি এনেদৰে সানি লোৱাৰ পিছত অলপ টাইম থৈ তাৰপিছত এইফালে মই কেৰাহীত পানী উতলি থাকিবলৈ দিছোঁ, আৰু উতলি থকা পানীখিনিত মই মাংসখিনি দি দিমগৈ। আৰু মাংসখিনিত বিশেষ মই একো মছলা নিদিওঁ, অকল জালুকৰ গুড়ি আৰু আদা ডোখৰ দিম, আৰু পিঁয়াজ এটা দিছোঁ। আপোনালোকে ইয়াত দেখিছে ভিডিঅ'টোত। এয়া উতলি থকা পানীখিনিত মই এতিয়া মাংসখিনি আৰু কাটি লোৱা আলু কেইটামান কাটি লৈছিলোঁ, সেইখিনি মই মাংসখিনিৰ লগতে উতলি থাকিবলৈ দিম। আৰু মাংসখিনি এনেদৰে উতলি থকাৰ পিছত অকণমান উতল আহিবলৈ দিম, আৰু উতল অহাৰ পিছতে মই জালুকৰ গুড়িখিনি দি দিম। আৰু এনেদৰে উতলি পানীখিনি মই বহুত শুকাই দিম। এই পানী কিমান দিছোঁ দেখিছে, পানীখিনি মই বহুত শুকাই যাবলৈ দিম। আৰু এই বইল কৰা মাংসখিনি খাই বহুত ভাল লাগে, আপোনালোকে বনাই খাই চাবচোন। ঠাণ্ডা দিনততো এই তৰকাৰীখনৰ সোৱাদ ক'বই নালাগে। আৰু আমাৰ ঘৰত এই তৰকাৰীখন খাই চবেই ভাল পায়। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। এয়া মই কাঁহীখন এনেদৰে সজাই ল'লোঁ।